নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই ৰশ্মি লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ দেশজুৰি অব্যাহত আছে তিৰুপতি লাৰুৰ বিতৰ্ক লাৰু প্ৰস্তুত কৰোতে ব্যৱহৃত ঘিউৰ মিশ্ৰণত জন্তুৰ চৰ্বি থকা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে বিষয়টোৱে অত্যাধিক চৰ্চা লাভ কৰে এইবাৰ তিৰুপতি লাৰু প্ৰসাদক লৈ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা YSRCP নেতা জগন মোহন ৰেড্ডিয়ে এই সন্দৰ্ভত চাওক আমাৰ এক প্ৰতিবেদন পুনৰ বিতৰ্কত তিৰুপতি লাৰু প্ৰসাদক লৈ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক তীব্ৰ সমালোচনা তিৰুপতি লাৰুক লৈ দেশজুৰি অব্যাহত আছে বিতৰ্ক লাৰু প্ৰস্তুত কৰোতে ব্যৱহৃত ঘিউৰ মিশ্ৰণত জন্তুৰ চৰ্বি থকা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে বিষয়টোৱে অত্যাধিক চৰ্চা লাভ কৰিছে এইবাৰ তিৰুপতি লাৰুক লৈ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক তীব্ৰ সমালোচনা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা YSRCP নেতা জগন মোহন ৰেড্ডিয়ে কয় ৰাজ্যখনত ৰাক্ষস শাসন অব্যাহত আছে আৰু তেওঁলোকে আগন্তুক দিনত তিৰুপতি মন্দিৰ ভ্ৰমণত বাধা আৰোপ কৰি আছে ৰেড্ডিয়ে মুখ্যমন্ত্ৰী নাইডুক তিৰুপতি লাৰুৰ বিষয়ে স্পষ্টকৈ মিছা কোৱা বুলি অভিযোগ কৰি কয় ঘিউ সংগ্ৰহৰ টেণ্ডাৰ হৈছে এক নিয়মীয়া প্ৰক্ৰিয়া আনহাতে ৰেড্ডিয়ে সংবাদমেল সম্বোধন কৰি কয় যে মন্দিৰ ভ্ৰমণ সন্দৰ্ভত আৰক্ষীয়ে YSRCP নেতাসকলক জাননী জাৰি কৰিছে জাননীখনত উল্লেখ আছে যে তিৰুপতি মন্দিৰ ভ্ৰমণৰ অনুমতি নাই আৰু YSRCPৰ দ্বাৰা আয়োজিত কাৰ্যসূচীৰ প্ৰয়োজনীয় অনুমোদন নাই প্ৰতি 6 মাহত নিবিদা কোৱা হয় আৰু কম মূল্যৰ বাবে উদ্ধৃতি দিয়া L1ক TTD বোৰ্ডে অনুমোদন জনায় কোনো চৰকাৰী হস্তক্ষেপ নাই TTD বোৰ্ডো অতি বিশেষ কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য ৰাজ্যিক মুখ্যমন্ত্ৰীসকলেও পৰিষদৰ সদস্যসকলক পৰামৰ্শ দিয়ে TTDৰ নিবিদাবোৰ নিয়মীয়া অনুসৰি মাতি অনা হৈছিল আৰু নিবিদা নিলাম অনুসৰি যোগানকৰ্তাসকলক দিয়া হৈছিল TTDৰ এটা শক্তিশালী প্ৰণালী আছে থিৰুমালালৈ অহা টেংকাৰবোৰত NABL প্ৰমাণপত্ৰও থাকিব লাগে যোগানকৰ্তাসকলে টেংকাৰবোৰ প্ৰমাণিত কৰিব লাগে আৰু প্ৰমাণপত্ৰ প্ৰস্তুত কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে উল্লেখযোগ্য যে 2014 চনৰ পৰা 2019 চনলৈ চন্দ্ৰবাবু নাইডুৰ শাসনকালত প্ৰায় 14ৰ পৰা 15 বাৰ গুণগত মানদণ্ডৰ সমস্যাৰ বাবে ঘিউটো নাকচ কৰা হৈছিল এক শক্তিশালী প্ৰক্ৰিয়া আছে একেদৰে 2019 চনৰ পৰা 2024 চনলৈ 18 বাৰকৈ ইয়াক প্ৰত্যাখ্যান কৰা হৈছিল আৰু ঘূৰাই পঠোৱা হৈছিল নিউজ ডেস্ক ৰিপৰ্ট ডি নৰ্থ ইষ্ট